নমস্কাৰ তোমালোক আটাইকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আজি আমি অনুশীলনী R2 ৰ পৰা আৰম্ভ কৰিম কোৱেশ্চন নাম্বাৰ 1 চাবা কি কৈছে তলত দিয়া বিলাকৰ মান উলিয়াব দিছে হা চাবা প্ৰথমটো কি কৈছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী মই ইন্ট্ৰোডাকশন ভিডিওত কেনেকে মানবিলাক মুখস্থ ৰাখিব লাগে মই অলপ শিকাই দিছিল ট্ৰিক্স দিছিল তো তোমালোকে যদি ইন্ট্ৰোডাকশন ভিডিওটো চোৱা নাই এবাৰ চাই আহিবা চাবা sin 60 ডিগ্ৰীৰ মানটো কিমান হয় √3/2 cos 30 ডিগ্ৰীৰ মানটো কিমান হয় √3/2 sin 30 ডিগ্ৰীৰ মান 1/2 cos 60 ডিগ্ৰীৰ মান 1/2 তে চাবা √3 পূৰণ √3 কৰিলে কি পোৱা 3 2 পূৰণ 2 কৰিলে কিমান পোৱা 4 1 পূৰণ 1 কৰিলে 1 2 পূৰণ 2 কৰিলে 4 লসাগু 4 হ'ব 1 3 + 1 কিমান হয় 4 হয় 4/4 মানে 1 তো প্ৰথমটোৰ এনসাৰ হল 1 সেকেন্ডটো চাবা এটোৰ এনসাৰ আমি কিমান পালো 1 পালো সেকেন্ডটো চাবা 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree तो 2 tan square 45 degree tan 45 degree value किमान 1 तो याते এটা square हो plus cos 30 degree value किमान cos 30 degree value तुम्हार √3/2 तो यारे आमी square करिब লাগিব আৰু sin 60 ডিগ্ৰী ভ্যালু কিমান সেম হয় √3/2 ইয়াকো আমি স্কয়ার কৰিব লাগিব তো 2 পূৰণ 1 মানে 2 ইয়াতে হ'ব 3/4 - 3/4 কটাকটি গল কি থাকিলে অকল 2 থাকিলে তো সেকেন্ডটোৰ এনসাৰ হল তোমাৰ 2 তে নেক্সট চাবা 3 নম্বৰটো কি কৈছে cos 45 degree divided by sec 30 degree plus cosec 30 degree cos 45 degree value কিমান 1/√2 sec 30 value কিমান sec to কিহৰ উল্টা আছিল cosৰ উল্টা cos 30 value কিমান আছিল √3/2 আছিল তো sec 30 value কিমান হ'ব 2/√3 হ'ব 2/√3 তে লাগে cosec 30 ডিগ্ৰী cosec to কিহৰ উল্টা sinৰ উল্টা sin 30 ডিগ্ৰী 1/2 তো cosec 30 ডিগ্ৰী কি হ'ব 2/1 মানে 2 এতিয়া আমি কি কৰিম লসাগু লব লাগিব এটো এনেকে ৰাখা এটোৰ লসাগু তুমি পাবা √3 তো 2 + 2√3 এতিয়া লিখা 1/√2 multiply √3 divided by 2 plus 2√3 কৰিলে কি পাবা ওপৰত আছে √3 তলত হ'ব তোমাৰ 2√2 plus 2√2 plus তোমাৰ 2√6 এটো এনেকে কমন লৈ কৰি থব পাৰিবা 2 কমন ললা √2 plus √6 তোমালোকে এইখিনিটো এন্ড কৰি থৈ দিব পাৰা নহলে আকৌ অলপ কাম কৰিব পাৰো আমি ইয়াৰে লগত আমি -2 পূৰণ কৰি থলো তেতিয়াও কৰিব পাৰি ইয়াতো এন্ড কৰি থব পাৰা আৰু যদি দেখাব লাগে মই দেখাই দিছো কেনে কৰিব পাৰি আৰু √3 আছে 2 আছে √2 plus √6 আছে তো √2 - √6 এটাও পূৰণ কৰি দিয়া ওপৰতো √2 - √6 পূৰণ কৰা কৰিলে তলত কি পাবা a plus b a minus b মানে কি হ'ব a square minus b square a square কৰিলে 2 b square কৰিলে 6 ওপৰত আছে √3 √2 minus √6 তো ওপৰত এটোৱে ৰাখা √3 √2 minus √6 আৰু তলত 2 multiply -4 তো 2 multiply -4 কৰিলে কিমান পাবা -8 তো 8 টো ইয়াতে লিখো মাইনাস ডাল উপৰত দিম তো √3 √2 minus √6
এইটুক তুমি এনেকে লিখিব পাৰা √3 √6 minus √2 divided by 8 ইয়াতো হেক কৰিব পাৰা ইয়াত হেক কৰিলে তোমালোকে নম্বৰ পাবা এইখিনিত হেক কৰিলে তোমালোকে নম্বৰ পাবা 4 নম্বৰটো চাও sin 30 degree plus tan 45 degree minus cosec 60 degree divided by sec 30 degree plus cos 60 degree plus cot 45 degree sin 30 degree value কিমান 1/2 tan 45 degree value কিমান 1 cosec 60 degree value কি হ'ব sin 60 degree value কি হয় √3/2 তো cosec 60 degree value হ'ব 2/√3 sec 30 degree value কিমান পাবা cos 30 degree value হল √3/2 তো sec 30 degree value কিমান পাবা 2/√3 cos 60 degree value কিমান 1/2 cot 45 degree value কিমান 1 তো এতিয়া চাবা এইখিনিৰ আমি এলসিএম ললো কি পাবা 2√3 পাবা ইয়াতে কি দিয়া আছে 2 আছে তো ইয়াতে হ'ব তোমাৰ √3 প্লাস ইয়াতে 2√3 মাইনাস 2 পূৰণ কৰিলে 4 তো তলতো সেম 2√3 আহিব 2√3 গল তাৰে পিছত ইয়াতে আছে √3 তো 2 পূৰণ 2 4 2 আছে তো √3 প্লাস 2√3 তো এইটো কটাকটি যাব তো ওপৰত চোৱা কি আছে 3√3 minus 4 তলত কি আছে 4 plus 3√3 ইয়াতে আছে 3√3 minus 4 তলত আছে 4 plus 3√3 তো তোমালোকে এনসারটো ইয়াতেও হেক কৰিব পাৰিবা যদি আৰু কৰি চাব খোজা এইখিনিতো হেক কৰিব পাৰিবা হা কিন্তু যদি একেবাৰে পুৰা গোটেইখিনি কৰিব বিচাৰা মানে এনে কৰিলে বেছি ভাল হ'ব আকৌ যদি আৰু দুটামান স্টেপ কৰি দেখুৱা মানে মেইন কেছটো কি জানা তলত ৰুটৰ চিনটো থাকাটো মানে ভাল নহয় আমি এটো গুছাই যিমান দিব পাৰো কিমানে ভাল ইয়াতে আছিল 3√3 minus 4 মই এনেকে লিখিলো -4 minus 3√3 ইয়াতেও সেম আহিব এইটোৱে কাৰণ মই তলৰ লগত যদি পূৰণ কৰো ওপৰতো দিব লাগিব তো ইয়াতে এটো হ'ব তোমাৰ হোল স্কয়াৰ আৰু তলত আহিব 4 স্কয়াৰ minus 3√3 হোল স্কয়াৰ 4 স্কয়াৰ কৰিলে 16 তাৰে পিছত তোমাৰ -2ab তো 8 পূৰণ 3 24 2ab প্লাস b স্কয়ার কিন্তু তোমাৰ এই প্লাস থাকিলে আগত মাইনাস আছে নহয় এখানে চিনডাল হ'ব মাইনাস 339 9 into 3 27 আৰু তলত তোমাৰ 16 minus 9 into 3 কৰিলে 27 এতিয়া চাবা -2 কমনে ৰাখা ভাল 16 plus 27 কৰিলে কিমান পাবা 13 3 4 43 minus 24√3 divided by তোমাৰ পাবা -11 তো মাইনাস মাইনাস ক্যান্সেল তো এনসারটো তোমাৰ হ'ব তো এনসারটো তুমি পাবা এতিয়া 43 minus 24√3 divided by 11 এইখিনিত ৰাখিলে তুমি বেছি ভাল এইখিনিতো হেক কৰিব পাৰিবা কিন্তু এইখিনিলৈ যদি কৰিব পাৰা তো ধুনিয়া হ'ব এনসারটো 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree চাবা এতিয়া 5 cos square 60 degree cos 60 degree value কিমান 1/2 তো 1/2 whole square কৰিলো 4 পূৰণ sec 30 value কিমান sec 30 কাৰ ৰুট আছিল cosৰ তো cos 30 value √3/2 তো sec 30 value টো কি হ'ব
2 by root 3 तो 2 by root 3 whole square 10 square 45 degree 10 45 degree value 1 10 square 45 degree value 1 square sin 30 degree value 1 by 2 cos 30 degree value root 3 by 2 এতিয়া চাবা 5 পূৰণ 1 by 4 plus 4 পূৰণ 4 by 3 minus 1 তো হ'ব তোমাৰ 1 by 4 plus 3 by 4 এতিয়া চাবা এইখিনিৰ পিছত কি হয় 5 পূৰণ 1 by 4 মানে কি হ'ব 5 by 4 4 পূৰণ 4 by 3 মানে তোমাৰ 16 by 3 আৰু minus 1 আছে আৰু তলত চাবা কি হ'ব এলসিএম ললো 4 হ'ব 1 plus 3 কৰিলো 4 হ'ব তো তলত আছে তোমাৰ 1 তলত 1 আছে আৰু 4 আৰু 3 ৰ যদি লসাগু লোৱা কি হয় 12 তো ইয়াতে তুমি 3 পূৰণ 5 15 4 ৰ লগত তুমি হেৰি এটো 4 আছে 4 ৰ লগত তুমি 16 টো মাল্টিপ্লাই কৰিব লাগিব তাৰে পিছত ইয়াতে 12 হ'ব তো তলত থাকিল তোমাৰ 12 এখিনি প্লাস কৰি মাইনাস কৰি দিয়া 9 7 minus 12 তলত 12 থাকি গল 7 67 পালা তো 67 by 12 হ'ব আমাৰ 6 নাম্বাৰটো কি দিয়া আছে cosec 30 degree plus cosec 60 degree plus cosec 90 degree divided by sec 0 degree plus sec 30 degree plus sec 60 degree ইয়াৰে ভ্যালুটো কিমান হয় চাবা cosec 30 degree sin 30 degree value 1 by 2 cosec 30 degree 2 cosec 60 degree sin 60 degree root 3 by 2 तो cosec 60 degree 2 by root 3 cosec 90 degree sin 90 degree 1 तो cosec 90 degree 1 এ থাকিব sec 0 degree cos 0 degree value 1 तो cos ৰ লুটা sec तो ইটোৰ ভ্যালু 1 এ থাকিব sec 30 degree cos 30 degree value তো তোমাৰ root 3 by 2 तो sec 30 degree value 2 by root 3 sec 60 degree cos 60 degree value 1 by 2 तो sec 60 degree value হ'ব 2 সো ওপৰতো যি আছে তলতো সেম আছে তো আমি দুটাকে কি কৰিব পাৰো কটাকটি কৰি দিব পাৰো এনেকে এনেকে দুটাকে ব্ৰেকেট দি কটাকটি কৰিব লাগিব তাৰপিছত আমি ভ্যালুটো কিমান পাম 1 তো এইখিনি আছিল তো তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহলে লাইক কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পুনৰ লগ পাম নেক্সট ভিডিও